আৰম্ভ কৰিব লৈছোঁ আমাৰ ইউটিউব চেনেল জুমন ব্লগছ 962 মানে আজি হ'ল 31 ডিচেম্বৰ সেইকাৰণে আজি এটা ভিডিঅ' দিম বুলি ভাবিছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ গাইজ মানে আমাৰ হেৰি আনিছি না পঠাৰ মাংস আনিছি আজি 31 ডিচেম্বৰ আৰু কালি 1 জানুৱাৰী উৰুকাৰ দিনেও ভ্লগ বনাম গাইজ মজা মজা এতিয়া যাই থাকোঁ আন্দি গাইজ এই ঠাণ্ডাত জুই পুৱাব লাগে গাইজ মানে এইবিলাক এই মানে নামটো হৈছে আলু জিৰা আৰু সেই কি এইটো কি বোলে ৰহুন আদা পিঁয়াজ এই মাংস পঠাৰ মাংস গাইজ আন্ধাৰ লাইটতে দিলাও গাইজ আন্ধাৰ মানে এখন মোৰ পঢ়া টেবুল আৰু এইটো জিলাহী আছে এইটো শুকাব লাগিব আৰু দিব লাগিব পাকঘৰত মানে লাইটটো ফিউজ গ'ল মানে এটা লগাম আৰু বেলেগ লাইট এতিয়া লাইট যেতিয়া বন্ধ কৰি দিম নমঃ শিৱায় মানে বিস্কুট খাইছোঁ মাংস হয়েছে খালে সিগারেট খাওয়ান তাই হওক কি আন্দার দেখছি না কি আন্দার সেইকাৰণে মই এটা কথা কওঁ 2025টো আমাৰ কাৰণে বেয়া লাগ আছিল কিয় জানো আমাৰ জুবিন দা নোহোৱা হৈ গৈছি সেইকাৰণে 2026টো অলপ ভালে যাওক মন্দিৰ যাওক চবে যাওক মন্দিৰ 1 জানুৱাৰীৰ দিনা ময়ো যাম আপোনালোকেও যাওক এতিয়া আমাৰ জীৱনটো ভাল হৈ যাব 2024 নহয় 26 27 28 এনেকেই আৰু এটা কণ্টেণ্ট বনাম ৰ'ব পইচা কেনেকৈ কামাওৱে বনাম এতিয়া ভাত খাই লওঁ নেকি বেছি দেৰি নকৰোঁ বেছি দেৰি কৰিলে আকৌ ৰাতিপুৱা আকৌ 12টা বজাত উঠিব লাগিব হয়নে নহয় এতিয়া খাই লওঁ চবকে কৈছোঁ হেপী নিউ ইয়াৰ 2026 2026 বৰ্ষলৈ চবকে স্বাগতম জনাইছোঁ আৰু চবৰে যাতে 2026টো ভালে যায় সেয়ে কামনা কৰিছোঁ আৰু সাজত আছে দালি পঠাৰ মাংস জলকীয়া আৰু নেমু টেঙা এই খাই লওঁ আৰু গাইছ আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ ভাত চাত হয় গেল দিয়ক পঠাৰ মাংস দিব দেখা খালোঁ আজি 31 ডিচেম্বৰ আপোনালোকতো কৈছোঁৱে 31 ডিচেম্বৰ আপোনালোকেও জানে এইটো বছৰৰ 2025 2025 লাষ্ট এইটো ভ্লগ হ'ব আপোনালোকৰ মাজত আৰু 2026ত নতুন ভ্লগ আহিয়ে থাকিব আপোনালোকৰ মাজত খালি ছাপোৰ্ট কৰিব লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কি ক'ম আৰু 1 জানুৱাৰী কালি গাইছ নিউ ইয়াৰৰ শুভেচ্ছা জনালোঁ যদি ভিডিঅ' ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব আৰু এইটো ভিডিঅ' 1 জানুৱাৰীৰ দিনা আপলোড দিম কালি আপলোড দিম দিয়ক গাইছ এতিয়া ৰাতি হ'ল দেখিছে না সেইকাৰণে বাই গাইছ